ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ কাউন্সিলত তেখেতৰ ল'ৰাক ফেক এনকাউণ্টাৰত হত্যা কৰা হৈছে বুলি তেওঁ এখন অভিযোগনামা দাখিল কৰিছে। এই অভিযোগনামা দাখিল কৰাৰ পিছত আমি হেডকোৱাৰ্টাৰৰ নিৰ্দেশ মৰ্মে আমি ইয়াত সৰজমিন তদন্ত চলাবলৈ আহিলোঁ। আমি বহুকেইখন ঠাইলৈ গ'লোঁ, বহুকেইজন আমি ব্যক্তিকো আমি লগ কৰিছোঁ। তো আমাৰ যিখিনি তদন্ত আছে ইতিমধ্যে আমি কমপ্লিট কৰিছোঁ। এই তদন্তখিনিত আমি যিখিনি পাইছোঁ সেইখিনি আমি এনালাইচিছ কৰাৰ পিছত মানে দোষী নিৰ্দোষীৰ আমি এইখিনি জুডিচিয়েলি আমি এইখিনি আগবঢ়াম। আমি নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনত আমি এইখিনি ৰিট পিটিশ্যন আমি আবেদন কৰিম। লগতে আমি আমাৰ হেডকোৱাৰ্টাৰ ইণ্টাৰনেশ্যনেল আমাৰ যিটো হেডকোৱাৰ্টাৰ আছে আমাৰ ইউনাইটেড নেশ্যন ছেক্ৰেটাৰী জেনেৰেলকো আমি গোটেইখিনি কাপি আমি হেণ্ডঅভাৰ কৰিম। আমাৰ যিখিনি এভিডেঞ্চ আছে আমাৰ লগত, যিখিনি ৰিটেন আছে আৰু যিখিনি ষ্টেটমেণ্ট আছে, যিখিনি ভিডিঅ'গ্ৰাফি আছে সেইখিনি আমি কৰিম, যাতে কালপ্ৰিটে উচিত তদন্ত পাওক আৰু যি ভিক্টিম ফেমিলি আছে তেওঁ এটা কম্পেনচেশ্যন পাওক। তেওঁ সৰু এটা বাচ্চা আমি দেখি আহিলোঁ, প্ৰায় 15 দিনৰ বাচ্চা। চ' ইতিমধ্যে বহুকেইটা দল সংগঠনেও তাত গৈছে, আন্দোলন কৰিছে, কিবা কিবি দেখিছোঁ আমি অসম চৰকাৰক আমি আহ্বান জনাব বিচাৰিছোঁ। অসম চৰকাৰে যিহেতু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নেতৃত্ব লোৱাৰ পিছত মুখ্যমন্ত্ৰী হিচাপে তেওঁ বহুকেইটা ভাল কামো কৰিছে, আমি স্বীকাৰ কৰিব লাগিব। ভাল কামো কৰিছে, পুলিচক আধুনিকৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট তেওঁ আগভাগ লৈছে। কিন্তু এনেধৰণৰ এটা কোল্ড ব্লাডেড যিখিনি ইনচিডেণ্ট হ'ল, এজন নিৰীহ ব্যক্তি দুজনক তেওঁলোকে হত্যা কৰা বুলি ইতিমধ্যে আমাক জনাইছে। আমি তদন্ত অব্যাহত ৰাখিছোঁ। যিহেতু আমাৰ যিখিনি আমাৰ হাতত আহি পৰা তথ্য মতে আমি এনকাউণ্টাৰ বা পুলিচৰ লগত ক্ৰছ ফায়াৰ হোৱা ধৰণৰ আমি পোৱা নাই। আমি তেওঁলোকে আপোনালোকে দেখিছে, তেওঁলোকে যিটো ভিডিঅ'গ্ৰাফ দেখিছে আপোনালোকে, তাত যিটো ড্ৰেছ লগাই তেওঁক মেডিকেল কৰা হৈছে। তেওঁ যেতিয়া এক্সিডেণ্ট হৈছে বুলি আমি খবৰ পালোঁ, এক্সিডেণ্ট হোৱা জেগাত আমি গ'লোঁ। এক্সিডেণ্ট হোৱাৰ পিছত তেওঁ ফাৰ্ষ্ট এইডৰ কাৰণে এটা মেডিকেললৈ গৈছিলে। সেই মেডিকেলৰ নাৰ্ছৰ আমি ষ্টেটমেণ্ট লৈছোঁ। সেই নাৰ্ছেও কৈছে তেওঁলোক ইয়াত ট্ৰিটমেণ্ট কৰি থকা অৱস্থাত পুলিচে আহি উঠাই লৈ গৈছে। ঘৰৰ মানুহে যেতিয়া গম পালে থানালৈ খবৰ কৰিবলৈ গ'ল, তেওঁ সুস্থ অৱস্থাত আছে। তেওঁৰ ICA তেওঁলোক জনালে যে তেওঁলোকে মানে বেআইনী কাম কৰিছে, তেনেহ'লে আইন আদালত আছে। আইন আদালতৰ ওপৰত কোনোৱেই নহয়, কোনো পুলিচ বিষয়াও নহয়, কোনো IPS বা কোনোবা IAS, কোনোবা বিউৰ'ক্ৰেচিও নহয়, কোনোবা মন্ত্ৰী ডাঙৰ MLA কোনেও নহয়। আইনৰ ওপৰত আমি আস্থা ৰাখিব লাগে, আইনে ব্যৱস্থা গ্ৰহণ কৰিব। পুলিচৰ কাম হৈছিল তেওঁ যদি কিবা দোষী কৰিছিলে দুজন ব্যক্তিয়ে, তেওঁলোকক কৰায়ত্ব কৰি তেওঁলোকে আদালতলৈ প্ৰেৰণ কৰিব লাগিছিল আৰু আদালতৰ দ্বাৰা যি ভূমিকা গ্ৰহণ কৰিব লাগে আদালতে কৰিলেহেঁতেন। কিন্তু সেইটো নকৰি তেওঁলোকে আমাৰ যিখিনি সন্দেহ হৈছে, আমি সন্দেহ প্ৰকাশ কৰিছোঁ এতিয়ালৈকে যিটো আমি যিখিনি পাইছোঁ তথাপি আমি সন্দেহ প্ৰকাশে কৰিম, কাৰণ আমাৰ এইটো এনালাইচিছ কৰা হোৱা নাই। আমি তদন্তটো ইতিমধ্যে সকলোখিনি কৰি লৈছোঁ। ফেক এনকাউণ্টাৰ বুলি ইতিমধ্যে আমাৰলৈ আহিছে, তথাপি আমি সন্দেহ প্ৰকাশ কৰিছোঁ ফেক এনকাউণ্টাৰ। কিন্তু আমি যিমানখিনি আমাৰ নলেজত আহিলে, আমাৰ গ্ৰাউণ্ড ৰিপৰ্টৰ মতে যিখিনি আহিলে, কিন্তু এটা এনকাউণ্টাৰেই হয়, ফেক এনকাউণ্টাৰেই হয়। তথাপিও আমি এটা সন্দেহত এটা কুৱেশ্যন মাৰ্কত ৰাখিছোঁ বস্তুটো। আমি ইতিমধ্যে এইখিনি সংক্ৰান্তত আমি NHRC নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনক এটা আমি কেছ ইতিমধ্যে আমি ৰুজু কৰিবৰ কাৰণে ঠিক কৰিছোঁ NHRC। তাৰ লগে লগে আমি এটা কপি আমি ইউনাইটেড নেশ্যনৰ ছেক্ৰেটাৰী জেনেৰেললৈ আমি পঠাম। গোটেইখিনি আমাৰ ভিডিঅ'গ্ৰাফি আছে, যিখিনি তদন্ত আমাৰ যিখিনি ৰিপৰ্ট আছে, এটা এপ্লিকেশ্যন সৈতে আমি এইটো ন্যায় বিচাৰি আমি তালৈকেও আমি পঠাম, যাতে এটা ভিক্টিম পৰিয়ালে এটা উপযুক্ত জাষ্টিছ পায় আৰু অনাগত দিনবোৰত পুলিচ বিষয়াসকলে এনেধৰণৰ কাম কৰিবলৈ 10 বাৰ চিন্তা কৰে। সেইখিনি আমি বিচাৰিছোঁ। অসম চৰকাৰৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কৰি আছে অসমৰ কাৰণে, অসমৰ জনসাধাৰণৰ কাৰণে, সৰু সৰু মানুহৰ কাৰণে বহুত কাম কৰিছে, আমি শলাগিছোঁ। কিন্তু এনেধৰণৰ সৰু সৰু কামৰ পাছতো এনেধৰণৰ এনকাউণ্টাৰে তেওঁলোকৰ চৰকাৰক এটা হলঠেকত পেলাব যে, সেইখিনি আমি নিশ্চিত। সেয়ে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি আহ্বান কৰিছোঁ।